গৌৰীপুৰ চাহেবগঞ্জ সমবায় সমিতিৰ প্ৰাক্তন সচিব আৰু সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ। গৌৰীপুৰ চাহেবগঞ্জ সমবায় সমিতিৰ ওপৰত উঠিছে অনিয়মৰ অভিযোগ। বিনামূলীয়া ৰেচন কাৰ্ডৰ নামত সাধাৰণ ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ এতিয়া পোহৰলৈ আহিছে। কাপোৰ চিলাই কৰি জীৱন নিৰ্বাহ কৰা দুখীয়া শ্বহীদুৰ আলীক ৰেচন কাৰ্ডৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। দেউতাকৰ মৃত্যুৰ পিছত ৰেচন কাৰ্ডৰ হিতাধিকাৰী হিচাপে শ্বহীদুৰ আলী বিনামূলীয়া চাউল লাভ কৰাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ। প্ৰাক্তন সচিব ময়ছাৰ আলী আৰু সুলভ মূল্যৰ দোকানী আবুল চিকাৰীৰ চক্ৰান্তত বলি হোৱাৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী শ্বাহিদুৰ আলীয়ে। 2016 চনলৈকে চাউল লাভ কৰাৰ পিছত হঠাতে বন্ধ কৰি দিয়াৰ পিছত উপায়ন্তৰ হৈ ময়ছাৰ আলী আৰু আবুল চিকাৰীৰ ওপৰত এখন এজাহাৰ দাখিল কৰাৰ পিছত নিয়মিতকৈ চাউল দিব বুলি স্বীকাৰ কৰে বুলি জনাই দিয়ে। 2008 চনৰ পৰা 2016 চনলৈ হঠাতে বন্ধ কৰি দিয়াত আদালতত এখন এজাহাৰ দাখিল কৰে। 6 বছৰৰ পিছত আদালতে ৰেচন কাৰ্ড জমা ৰাখে। শ্বাহিদুৰ আলীয়ে কান্দি কান্দি উক্ত দুজনৰ ওপৰত বিহিত ব্যৱস্থা আৰু ৰেচন কাৰ্ডখন ঘূৰাই দিবলৈ আদালতৰ ওচৰত অনুৰোধ জনায়। প্ৰতাপগঞ্জৰ পৰা আশ্ৰাফুল আলমৰ ৰিপৰ্ট, এনিফট। আপনার নাম কি? কি অভিযোগ আপনার? মোৰ অভিযোগ হ'ল মোৰ দেউতাৰ নামত এখন BPL কাৰ্ড আছে চাহেবগঞ্জ সমবায় সমিতি। এই কাৰ্ডখন দেউতাৰ মৃত্যুৰ পিছত DDSে মোৰ নামত অথৰাইজ দিছে। তাৰ পিছতো মই কাৰ্ডখন আজিলৈকে পোৱা নাই। এতিয়া বহুত অফিচ আদালত মই ঘূৰি কৰিও মই ছাকচেছ হ'ব পৰা নাই। এই কাৰ্ডখন এজেণ্ট আৰু ছেক্ৰেটাৰীয়ে সমবায় ছেক্ৰেটাৰীয়ে বেনামী কৰি খাই আছে এতিয়া পৰ্যন্ত। নাম কি সেক্রেটারি? বর্তমান সেক্রেটারি স্বপন দে। তেতিয়া কোন আছিল? ময়ছাৰ আলী শিকাৰী। পঞ্চায়েত সভাপতি আছিল না সমবায় সমবায়ের সম্পাদক ময়ছাৰ আলী। এজেণ্ট আছিল তেতিয়া সময়ত আজাদ আলী শিকাৰী। আপনার দেউতা মৃত্যুর পিছত সেই কার্ডখনৰ পৰা আপোনাক চাউল দিয়া হৈছে নে নাই? চাউল দিয়া হৈছিল। কিমান দিন পাইছিল আপুনি? এই মোটামুটি 2008-09 চনলৈকে চাউল পাইছোঁ। তাৰপিছত হঠাৎকৈ বন্ধ কৰি দিলে। তাৰপিছত মোক কাৰ্ডখন ট্ৰান্সফাৰ কৰি দিম বুলি কৈ সমবায়ৰ ছেক্ৰেটাৰী আৰু ডিলাৰে কাৰ্ডখন মোৰ পৰা লৈছে। ডিলাৰজনৰ নাম কি? ডিলাৰৰ নাম আছিল তেতিয়া আবুল শিকাৰী। এতিয়া কোন? এতিয়া আছে আবুল শিকাৰীৰ স্ত্ৰী মিনাৰা বিবি শিকাৰী, কিন্তু দোকানখন আবুলে চলাই আছে। এনেকৈ চাউল দিয়াৰ পিছত হঠাৎকৈ বন্ধ কৰি দিয়াৰ পিছত আপুনি কিবা পদক্ষেপ লৈছেনে নাই? পদক্ষেপ লৈছোঁ। কি কৰিছে আপুনি? DDS অফিচত কমপ্লেইন কৰাৰ পিছত DDSে পঞ্চায়ত আৰু ব্লকৰ পৰা ৰিপৰ্ট কালেকশ্যন কৰি কোনো মোক মানে কি দিয়া নাই। ইজাহাৰ কৰিছেনে নাই? তাৰপিছত মই গোলকৰ থানাত ইজাহাৰ কৰিলোঁ। ইজাহাৰ কৰাৰ পিছত সিহঁতে মোক কাৰ্ডখন দিলে আৰু আগৰ মানে বকেয়া চাউলখিনিও কিছু দিছিল। তাৰপিছত 2016 মানে 15 ডিচেম্বৰৰ পৰা আকৌ চাউল বন্ধ কৰি দিলে। তাৰপিছত মই বহুত চেষ্টা কৰিও চাউলখিনি নাপালোঁ আৰু কাৰ্ডখনটো মোৰ লগতে আছে। কিন্তু তাৰপিছত মই আদালতত কেছ কৰিলোঁ। এই 6 বছৰ মোক আদালতে ঘূৰাই ফিৰাই এতিয়া কাৰ্ডখন নিজৰ হাতত ৰখা বুলি কৈ মানে দুই পাৰ্টিৰ কোনো মানে কাকই কাৰ্ডখন দিয়া নাই, নিদি নিজৰ হাতত ৰখা বুলি কৈ মোক এটা অৰ্ডাৰ কপি দিছে। এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া মই মহামান্য আদালতৰ ওচৰত প্ৰাৰ্থনা জনাওঁতে অনুগ্ৰহ কৰি যাতে মোৰ কাৰ্ডখন মোক বুজাই দিব দিয়াৰ কাৰণে অনুৰোধ জনালোঁ। এনে আপুনি ঘৰত কি কাম কৰে? মই এই দৰ্জি কাম কৰোঁ এইখিনি।